অনুরাগিনী এইখন ঘৰত তোৰ কোনো স্থান নাই। তেনেকৈ নকব, তাই আমাৰ ছোৱালী। মোৰ কোনো ছোৱালী নাই। মোৰ ছোৱালী ৮ নৱেম্বৰৰ দিনাই মৰিল। এই দিনাই মই তাইক মৃত ঘোষণা কৰিছো। দেউতা, তই মোৰ ছোৱালী নহয়, কুলক্ষণী। বৌয়ে প্ৰীতম দাৰ কাৰণে পইচা যোগাৰ কৰিবলৈ গৈছিল। নহ'লে বৌ ঘৰতে থাকে। ঘৰৰ কাম কাজ আৰু প্ৰীতম দাক শুশ্ৰূষা কৰি থাকোঁতে সময়খিনি যায়। তাকে বাইদেৱে পেচেণ্টৰ ইমান কেয়াৰ লয়। আই হোপ তেওঁ সোনকালে সুস্থ হ'ব। হ'ব বৌয়ে দিনে ৰাতি প্ৰীতম দাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনাই কৰি থাকে। মই সুধিছো, আমাৰ বিনা অনুমতিত তুমি কলৈ গৈছিলা? মানে কোৱা, নোকোৱা কিয়? মাৰ ঘৰলৈ। কি? কাৰ অনুমতি লৈ তুমি মাৰাৰ ঘৰলৈ গৈছিলা? বোৱাৰী, তুমি এই কাম কিয় কৰিলা? কোৱা, এতিয়া মুখৰ মাত নাইকিয়া হ'ল যে? তোমাৰ বেয়া নালাগিল? যিজন মানুহে এখেতক ফোনত ইমান অপমান কৰিলে, তুমি সেইজন মানুহৰ ঘৰত ভৰি দিলা। মা, নামাতিবা তুমি মোক মা বুলি। তুমি মোৰ সকলো আশা ভংগ কৰিলা। মোৰ আশাবোৰ নিৰাশাত পৰিণত কৰিলা বোৱাৰী। আজি বন্দনাই কোৱাৰ দৰে মোৰো কবলৈ মন গৈছে, তুমি আৰু কেতিয়াও মোক দেউতা বুলি নামাতিবা। যিদিনাখনে তোমাৰ দেউতাই এই ঘৰখনক অপমান কৰিছিল, সেইদিনাখনে তোমাক কোৱা হৈছিল যে সেইখন ঘৰৰ লগত তুমি সম্পৰ্ক নাৰাখিবা। কিন্তু তাৰ পিছতো তুমি আচলতে মা, মই হ'ব, এতিয়া আৰু একো নকবা বোৱাৰী। মই বৰ দুখ পাইছো তোমাৰ এই কৰ্মত। দেউতা, মোৰ ঘৰলৈ যোৱাৰ কাৰণ আছে। কাৰণ যিয়েই নাথাকক, আজি মুঠতে তুমি এইখন ঘৰ আৰু এইটো পৰিয়ালৰ সিদ্ধান্তৰ বিপৰীতে গলা। মা, তেনেকৈ নকবচোন। আজি তুমি মোৰ বিশ্বাস ভাঙিলা। আমাৰ আশা, বিশ্বাস আৰু তোমাৰ প্ৰতি থকা সহমৰ্মিতা এক পলকতে শেষ কৰি ব্যৰ্থ বোৱাৰীৰ স্বৰূপ দেখুৱালা। কাহিনী অনুরাগিনী অনুরাগিনী রাগিনী
তুমি অফিচৰ পৰা আহি ড্ৰেছ চেঞ্জ কৰা নাই যে অঁ কৰোঁ ৰ'বা আগতে কফি একাপ খাই লোৱা। দেউতা মা দেউতা মোক এইটো বুজাই দিয়া না মই আগতে অলপ ফ্ৰেছ হৈ লওঁ তাৰপাছত মই তোমাক বুজাই দিম দেই বেটা ঠিক আছে দেউতা নিজৰ ল'ৰাটো পঢ়াবলৈ তোমাৰ টাইম নহয় কিন্তু ভাইৰৰ কথা চিন্তা কৰিবলৈ ঠিকে টাইম হয় ভাইৰৰ ট্ৰিটমেণ্টৰ কাৰণে কিন্তু 1 টকাও খৰচ নকৰিবা বাৰে বাৰে কৈ আছো মই কিমান নোৱাৰো একেবোৰ কথাকে কৈ থাকাহে একেবোৰ কাম কৰিলে একেবোৰ কথা ক'বই লাগিব বাছ বহুত হ'ল আৰু মোক ইৰিটেট নকৰিবা তেন্তে তুমিও নকৰিবলগীয়া কাম কৰি নাথাকিবা এজনীতো ঘৰতে নাথাকে সেই ডিভৰ্চিজনীৰ লগত ফুৰি আছে চাগে আৰু তুমি ঘৰত বহি মোৰ ঘমাই আছা ঋতিকা ময়ো চাম নহয় প্ৰীতমৰ কাৰণে কেনেকৈ পইচা অপচয় কৰা দেউতা মায়ে কিয় ইমান খুৰা খুৰীক বেয়া পায় বেয়া নাপায় বেটা মাজে মাজে এনেই খং কৰে বাৰু তুমি পঢ়া টেবুলত বহাগৈ মই ফ্ৰেছ হৈ আহি আছোঁ অ'কে হেৰা আজি ভাতকেইটা খাই বৰ ভাল লাগিলে বিয়া হোৱাৰ ৩২টা বছৰৰ পাছত আজিহে মই বনোৱা ভাল লাগিল নে আপোনাৰ হেই তোমালোক তিৰোতাবোৰক প্ৰশংসা কৰিলেও বেয়া পোৱা নকৰিলেও বেয়া পোৱা তেনেহ'লে আমিবোৰে কি কৰিম কোৱাচোন ৰীতিৰ আগত মোৰ কথা কি কৈছিল মনত আছে আপোনাৰ নিজৰ ছোৱালীজনীৰ আগতহে কৈছিলো বেলেগৰ আগত ক'ব যোৱা নাই নহয় তাই ঘৰলৈ গৈ ফোন কৰিলেই নে এতিয়াতো ৰাতিয়েই হ'ল গৈতো সন্ধিয়াতে পালেগৈ ফোন বা কিয় কৰা নাই ঘৰৰ কামত ব্যস্ত হৈ আছে কিজানি তুমি এটা কৰাচোন ৰ'ব কৰোঁ মোৰ ভুল হৈছে মা মই মোৰ ভুল স্বীকাৰ কৰিছো আপোনালোকৰ বিনা অনুমতিত সেইখন ঘৰলৈকে যোৱাটো মোৰ ভুল হৈছে আৰু দেউতাৰ ঘৰৰ লগত সম্পৰ্ক স্থাপন কৰি ৰখাটো তোমাৰ ডাঙৰ ভুল আছিলে ধৃতি কিন্তু সেইখন ঘৰৰ লগত সম্পৰ্ক অটুট ৰাখিবলৈ মোকতো প্ৰীতমেই কৈছিলে প্ৰীতমে কৈছিলে নে নাই আমিতো শুনা নাই ঠিকে কৈছা তুমি মা মই জন্ম হোৱা ঘৰখনত মই কেৱল তেখেতৰ চিকিৎসাৰ বাবে পইচা বিচাৰিহে গৈছিলো তুমি সেইজন মানুহৰ ওচৰত মোৰ ল'ৰাৰ চিকিৎসাৰ বাবে পইচা ভিক্ষা মাগিব গৈছিলা তুমি আমাক ইমানেই ভিক্ষাৰী বুলি ভাবিলা যে পইচাৰ বাবে শত্ৰুৰ লগত হাত মিলোৱাৰ মানসিকতা আমি ৰাখিম তুমি আজি বহুত ভুল কৰিলা কৃতি চূড়ান্ত ভুল কৰিলা আহক এই লগত কথা পতাৰ আৰু কোনো দৰকাৰ নাই তাৰপিছত আইতা কি হ'ল জানা মাৰ খুৰা খুৰীৰ বদনাম গাই আছিল কাৰণে দেউতাৰ খং উঠিল দেউতাই খঙত আহি মাৰ গালত জোৰছে এপাক চৰ দিলে জ্ঞান তুমি আইতাক মিছা কথা কিয় কৈছা মিছা কথা ক'বলৈ মই তোমাৰ পৰাহে শিকিছো কি মই শিকাইছো তুমি কোৱা নাছিলা মানুহবোৰেতো আমাৰ ঘৰত কি হৈ আছে এইটো দেখা নাই কথাবোৰ বেছি বেছি আৰু সজাই পৰা ক'ব লাগিব সেইকাৰণেহে মই আইতাক তেনেকে ক'লো দেউতাই তোমাক চৰ মৰা নাই মইহে তোমাক চৰ মৰা বুলি ক'লো আইতা মায়ে তোমাক মিছা কথা কৈছে জ্ঞান মই ৰুমৰ পৰা শুনি আছো নহয় তোমালোকেহে খুৰীক গালি পাৰি আছা খুৰীয়েতো একোৱে মাত দিয়া নাছিল মই তোমাক কি কৈছিলো নেদেখাজনক ফোনত কথা কওঁতে বেছি বেছি ক'ব লাগে এবাৰ ক'লে কথা বুজি নোপোৱা নেকি পিটিম একদম কি হ'ল মা কি ভাবি আছা একো নাই মিছা কথা নকবা দেই জ্ঞান কাৰণ মিছা কথা ক'লে ঠেং চুটি হয় এতিয়া যোৱা পঢ়াগৈ ঠিক আছে মা সেইখন ঘৰত সকলোবোৰ কাম সপোনৰ মাকেই কৰে তেওঁ গোটেই জীৱনটো কাম কৰি কৰিয়ে পাৰ কৰিলে আৰু বিয়াৰ পিছত তোমাৰ জীৱনটো যদি পাকঘৰতে শেষ হৈ যায় তেতিয়া কি হ'ব আৰে সিহঁতৰ সাধাৰণ পইচাৰ প্ৰব্লেম হ'লেই মই সিহঁতক হেল্প কৰোঁ কিন্তু মোক এবাৰো নজনোৱাকৈ দেউতাকৰ পৰা পইচা খুজিবলৈ গৈছে কিন্তু খুজি কি হ'ল দেউতাকে তাইক ফুটা কৰি এটাও নিদিলে মিছা মিছি আমাক লাজতহে পেলালে তাইৰ দেউতাকক আমাক হাঁহিবলৈ এটা সুযোগহে দিলে তাই সেইখন ঘৰলৈ যোৱাৰ আগতে আমাৰ ঘৰখনৰ মান সন্মানৰ কথা এবাৰো নাভাবিলেনে ভবা হ'লে তাই নগলেহেঁতেন
কাহিনী অনুৰাগিনী পোৱা নোপোৱাৰ কাহিনী অনুৰাগিনী পাপা প্ৰিয়া তুমি সেইখন ঘৰত সুখত থাকিব পাৰিবানে? তুমি মানে অথনিৰে পৰা এইটো কথাকে ভাবি আছিলা? নহয় বেটা, মই আজি সিহঁতৰ ঘৰলৈ গৈ বৰ টেনশ্যনত পৰিছোঁ। হয় পাপা। সকলো পিনৰ পৰাই লোৱাৰ মিডিল ক্লাছ ফেমিলি। তুমি যদি সেইখন ঘৰত সুখত থাকিব নোৱাৰা, মই ইয়াত নিশ্চিন্ত মনে কেনেকৈ থাকিব পাৰিম? পাপা মই সপোনৰ মাক আৰু এজনী কাম কৰা মানুহৰ মাজত কোনো পাৰ্থক্য নেদেখিলোঁ। তুমি এইবোৰ কি কথা কৈছা পাপা? ঠিকেই কৈছোঁ। সেইখন ঘৰত সকলোবোৰ কাম সপোনৰ মাকেই কৰে। তেওঁ গোটেই জীৱনটো কাম কৰি কৰিয়ে পাৰ কৰিলে, আৰু বিয়াৰ পিছত তোমাৰ জীৱনটো যদি পাকঘৰতে শেষ হৈ যায় তেতিয়া কি হ'ব? মামা বাৰু ভাল হৈ উঠিবনে? হ'ব জিয়া, মামাৰ অতি সোনকালে ভাল হৈ যাব। সৰু মামীৰ ইমান দুখ হৈছে, মোৰ বেয়া লাগিছে জানা। অ' মামাক কোনে এনেকুৱা কৰিলে? মামাইতো কাৰো বেয়া কৰা নাই, তেন্তে মামাৰ লগত কিয় এনেকুৱা কৰিলে? কাৰণ চিধা গজালতহে হাতুৰিৰ কোব বেছিকৈ পৰে জিয়া। তোমাৰ মামাক ভগৱানে পৰীক্ষা লৈছে, যেনেকৈ টিচাৰে তোমালোকৰ পৰীক্ষা লয়। কিন্তু পৰীক্ষাৰ সময়ত যেনেকৈ মনলৈ ভয় শংকা আহে, ঠিক তেনেকৈ প্ৰীতমৰ এই পৰীক্ষাত তাৰ জীৱনলৈ ভাবুকি নামি আহিছে। মামাই পৰীক্ষাত পাছ হ'বনে? যেনেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ জয় হৈছিল, যেনেকৈ ৰামায়ণত ৰাৱণৰ বিপৰীতে ৰামৰ জয় হৈছিল, ঠিক তেনেকৈ জীৱন যুঁজৰ এই পৰীক্ষাত প্ৰীতমৰ জয় হ'ব। কাৰণ প্ৰীতমৰ অন্তৰত পবিত্ৰতা আছে আৰু ধৃতিৰ প্ৰাৰ্থনাত সততা আছে। ধৃতিয়ে এইটো কাম কৰি অকল মা দেউতাকে নহয়, মোৰ মনতো বহুত কষ্ট দিছিল। তুমি ইয়াত বহি অফিচৰ কাম কৰি থাকোঁতে ঘৰখনত বহুত কিবা কিবিয়ে হৈ গ'ল। আৰে সিহঁতৰ সাধাৰণ পইচাৰ প্ৰব্লেম হ'লেই মই সিহঁতক হেল্প কৰোঁ, কিন্তু মোক এবাৰো নজনোৱাকৈ দেউতাকৰ পৰা পইচা খুজিবলৈ কৈছে। কিন্তু খুজি কি হ'ল? দেউতাকে তাইক ফুটা কৰি এটাও নিদিলে, মিছা মিছি আমাক লাজতহে পেলালে। তাইৰ দেউতাকক আমাক হাঁহিবলৈ এটা সুযোগহে দিলে। তাই সেইখন ঘৰলৈ যোৱাৰ আগতে আমাৰ ঘৰখনৰ মান সন্মানৰ কথা এবাৰো নাভাবিলেনে? ভবা হ'লে তাই নগলেহেঁতেন। প্ৰীতমৰ চিকিৎসাৰ বাবে পইচাৰ প্ৰয়োজন হৈছে বুজিছো, তাই সেই পইচা যোগাৰ কৰিবলৈ চেষ্টা কৰিছে সেয়াও বুজিছো। তথাপিও দেউতাক অপমান কৰা সেই মানুহজনৰ পৰা তাই খুজিব নালাগিছিল। তাই Welcome to Hey You, the home of the best American reality TV shows. Watch the shows everyone is talking about, like The Real Housewives and Keeping Up with the Kardashians ad-free. তেনে কৰি তুমি সিহঁতক কৰা সহায়বোৰকো উপলুঙা কৰিলে। কি সংস্কাৰ আপোনালোকৰ! এই আপোনাৰ ল'ৰাই মোৰ ছোৱালীৰ লগত মিলি মোৰ মান সন্মান মাটিৰ লগত মিহলি কৰি দিলে। কি নিজ মানসিকতাহে আপোনাৰ ল'ৰা! আপুনি কিন্তু সীমা অতিক্ৰম কৰিছে মহোদয়। আপোনালোকৰ সংস্কাৰতে গণ্ডগোল আছে চাগৈ। নহ'লেনো ল'ৰাক আপোনালোকে এনেকুৱা শিক্ষা দিয়ে? আপোনালোক সমাজৰ একো একোটা বিষাক্ত বীজাণু। বন্দনা, কি হ'ল? তুমি খোৱা নাই যে? আপোনাৰ সৰু বোৱাৰীৰ কৰ্মকাণ্ডই মোৰ টোপনি সৰিছে। তাইৰ ওপৰত মোৰ ইমান খং উঠি আছে, কি কৰিম একো ভাবিয়েই পোৱা নাই। তাইক যি ক'ব লগা আছিল ক'লোৱে দেখোন। এতিয়া খংটো দমন কৰা। আৰু এটা কথা, আমিতো টকা যোগাৰ কৰিব পৰা নাই, সৌৰভে অশেষ চেষ্টা কৰিও পৰা নাই। আৰু ডাক্তৰে দেখোন কৈছে মিনিমামহে খৰচ ৩-৪ লাখ, মেক্সিমামটো ১০-১৫ লাখো লাগিব পাৰে। আৰু সেইকাৰণে চাগে তাই উপায়বিহীন হৈ
দেউতাকৰ ওচৰলৈ সহায় বিচাৰি গৈছিল নহ'লেনো লোকৰ মানুহ এজনে ইমান টকা কি যুক্তিৰ সহায় কৰিব কোৱাচোন প্ৰীতমৰ সেই অৱস্থাটো দেখি তাই সহ্য কৰিব কেনেকৈ আমি যেনেকৈ চিন্তাত আছো তাইওতো আছে সেই কথাটো মই পিছতহে ভাবিলো প্ৰীতমৰ কাৰণে চিন্তা কৰাহেঁতেন প্ৰীতমক এই অৱস্থাত অকলে এৰি থৈ তাই ক্ষেত্ৰী গৈ নাপালেহেঁতেন আমাৰ সেই চিন্তাত টোপনি অহা নাই তাইতো চাগে নিশ্চিন্ত মনে শুই আছে প্ৰীতম মোক ক্ষমা কৰি দিয়া মই তোমাৰ চিকিৎসাৰ বাবে পইচা যোগাৰ কৰিব নোৱাৰিলো ক্ষমা কৰি দিয়া প্ৰীতম প্ৰীতম তুমি যদি মোক সঁচাকৈ ভাল পাইছিলা তেনেহ'লে প্লিজ উঠা যদি তুমি মোক শুদ্ধ অন্তৰেৰে মনত সঁচাকৈ স্থান দিছিলা প্লিজ উঠা প্ৰীতম এবাৰ চকু মেলি চোৱা তোমাৰ ধৃতিৰ বাবে উঠা তোমাৰ পত্নীৰ বাবে এবাৰ চকু মেলি চোৱা উঠা প্ৰীতম উঠা উঠা না এবাৰ প্ৰীতম তোমাক আমাৰ ভাল পোৱাৰ শপত তুমি যদি মোক সঁচাকৈ ভাল পাইছিলা উঠা দাদা উঠকচোন আমাৰ ৰুমলৈ আহকচোন শুনিছা উঠাচোন কি হ'ল চাওঁ উঠাচোন উফ ৰাম হ'লনো কি জিতিয়ে আমাক মাতিছে কি ইমান ৰাতি কিয় বা মাতিছে কাহিনী অনুৰাগিনী পুৱা নোপোৱাৰ কাহিনী অনুৰাগিনী দাদা উঠকচোন আমাৰ ৰুমলৈ আহকচোন শুনিছা উঠাচোন কি হ'ল চাওঁ উঠাচোন উফ ৰাম হ'লনো কি জিতিয়ে আমাক মাতিছে কি ইমান ৰাতি কিয় বা মাতিছে কিবা হ'ল আৰু প্ৰীতমৰ একো হোৱা নাইতো উফ আমি ৰাতিখন কিনো অমংগলীয়া কথাবোৰ কৈ থাকা বোলা বোলা আহা তলত গৈ চাওঁগৈ কিবা হৈছে একো নহ'লে হ'ল আৰু প্ৰভু মা দেউতা মা উঠকচোন ইমান ৰাতি এনেকৈ দৰ্জাত নক কৰিবলৈ হ'ল কি কি হৈছে বোৱাৰী সকলো ঠিকে আছেতো সকলো কম দেউতা আগতে আমাৰ ৰুমলৈকে আহকচোন আহকচোন এয়া চাওকচোন চাওক প্ৰীতম প্ৰীতম ভাইটি তুমি ঠিকে আছাতো প্ৰীতম পানী পানী খাবা ৰ'বা মই এতিয়া আনি আছো পানী খাব বোলে বন্দনা প্ৰীতমে যে চকু মেলিছে মোৰ বিশ্বাসেই হোৱা নাই প্ৰীতম পানী পানী খোৱা আকৌ হেৰি তুমিয়ে প্ৰীতমে এনেকুৱা কিয় কৰিছে মই ধৰিব পৰা নাই সৌৰভ ডাক্তৰলৈ ফোন কৰচোন মই এতিয়া কৰিছো ৰ'বা প্ৰীতম অকমান পানী খাই লোৱা অকমান খোৱা মুখখন মেলাচোন চাওঁ প্ৰীতম কি হৈছে তোমাৰ
হেল্ল' ডক্টৰ বৰঠাকুৰ মই সৌৰভ চৌধুৰীয়ে কৈছোঁ মোৰ ভাই প্ৰীতম চৌধুৰীৰ চেঞ্চ আহিছে আপুনি ইমিডিয়েটলি আহক ঠিক আছে মই গৈ আছোঁ আপোনালোকে পেচেণ্টৰ ওচৰত বৰ বেছি হুলস্থুল নকৰিব ঠিক আছে আপুনি মাত্ৰ সোনকালে আহক মই গৈ আছোঁ বাৰু অ'কে থেংক ইউ ডক্টৰ প্ৰীতমে বাৰু এনেকুৱা ৰিয়েক্ট কিয় কৰিছে কিয় সি আমাক অচিনাকিৰ দৰে ব্যৱহাৰ কৰিছে কি হৈছে বাৰু প্ৰীতম